জিটিং কৰাৰ বাবে আহিছে কেইটামান গুৰুত্বপূৰ্ণ আপডেট। যদি আপুনি চৰকাৰী ঘৰৰ জিটিং সম্পূৰ্ণ কৰিছিল, ইকেৱাইচি সম্পূৰ্ণ কৰিছিল, তেন্তে আজিৰ ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। জিটিং ঘৰ কেতিয়া ৰিলিজ কৰা হ'ব, আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, প্ৰথম কিস্তি কেতিয়া আপোনাৰ একাউণ্টত সোমাব, ইয়াৰ লগতে আৰু আপোনাক কিবা কৰিব লাগিব নে নাই, আজিৰ ভিডিঅ'টোত আপুনি সম্পূৰ্ণখিনি জানিব পাৰিব। হওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, বন্ধু-বান্ধৱীসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো সম্পূৰ্ণ চাই তাৰপিছত কমেণ্ট কৰিব। অসমত 19 মাৰ্চৰ পৰা জিঅ' টিকিং আৰম্ভ হৈছিল, আপোনালোকে নিশ্চয় জানে, আৰু সেই সময়ত বহুতে অনলাইন কৰিছিল, কিছুমানে অফলাইন কৰিছিল। আপুনি জিঅ' টিকিং অনলাইন কৰিছিল নে অফলাইন, আপুনি নিশ্চয় কমেণ্টত জনাব। আৰু অসমত 19 মাৰ্চৰ পৰা জিঅ' টিকিং 18 জুনলৈকে জিঅ' টিকিং সম্পূৰ্ণ হৈছে, আৰু জিঅ' টিকিং সম্পূৰ্ণ হোৱাৰ পাছত বৰ্তমান ইকেৱাইচি কৰিবলৈ দিছে। আৰু আপোনালোকে নিশ্চয় জানে যে বৰ্তমান ইকেৱাইচি সম্পূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ বহুতে জিঅ' টিকিং কৰিছিল অনলাইন আৰু অফলাইন। এতিয়া কোনসকলক ইকেৱাইচি কৰিব লাগিব আৰু কোনে জিঅ' টিকিং ঘৰখন লাভ কৰিব পাৰিব। জিঅ' টিকিং যদি আপুনি অনলাইন কৰিছিল 19 মাৰ্চৰ পাছত আপোনাৰ মোবাইল ফোনৰ জৰিয়তে, আৰু সেই সময়ত যদি আপোনাৰ প্ৰচেছখিনি ছাবমিট হৈ গৈছে, আপুনি যিখন ফৰ্ম ফিল আপ কৰিছিল সেই ফৰ্মখন যদি ফাইনেল ছাবমিট হৈ গৈছে, তেন্তে বৰ্তমান আপোনাক ইকেৱাইচি কৰিব লাগিব। যদি আপুনি অনলাইন যোগে আপোনাৰ ছাৰ্ভেটো সম্পূৰ্ণ কৰিছিল, তেন্তে আপুনি বৰ্তমান ইকেৱাইচি কৰিব লাগিব। আৰু ইকেৱাইচি কৰিবলৈ কোনো ধৰণৰ অনলাইন প্ৰচেছ নাই, আপুনি অনলাইন কৰিব নোৱাৰিব। অনলাইন বৰ্তমান প্ৰচেছটো কাম নকৰে, আৰু মোবাইল এপ্লিকেশ্যনটো আমাৰ অসমৰ বাবে বন্ধ আছে, অসমত কাম নকৰে। আপোনাৰ যদি অল্ড ভাৰ্জন আছে তেন্তে আপুনি কৰিব পাৰিব অনলাইন, আৰু যদি আপোনাৰ অল্ড ভাৰ্জন ছফ্টৱেৰটো আপোনাৰ হাতত নাই, তেন্তে আপুনি অফলাইন কৰিব লাগিব। আৰু অফলাইন কৰিবলৈ আপোনাক কৰিব নালাগে ইকেৱাইচি। জিঅ' টিকিং ঘৰৰ ইকেৱাইচি কৰিবলৈ আপোনাৰ ঘৰত ডাইৰেক্টলি PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল কমিক আছে সেইসকল ডাইৰেক্টলি আপোনাৰ ঘৰত আহিব, ফিল্ড অফিচাৰ আপোনাৰ ঘৰত আহিব, আৰু ঘৰত আহি আপোনাৰ ফটো কেপচাৰ কৰিব আপোনাৰ পুৰণি ঘৰখনৰ। তাৰপিছত আপোনাৰ ইকেৱাইচি সম্পূৰ্ণ কৰি দি যাব, আৰু আপোনাক একো কৰিব নালাগে। সিহঁতক আপুনি কোনো ধৰণৰ পইচা নিদিব। পইচা বহুতে মোক যোৱা ভিডিঅ'ত কমেণ্টত কৈছিল, বা বহুকেইটা ভিডিঅ'ত কমেণ্টত কৈছিল যে পইচা কোনোবাই দিছে বা কোনোবাৰ পৰা পইচা লৈ আছে। তেনেকুৱা যদি হয় তেন্তে আপুনি কমপ্লেইন কৰিব পাৰিব। পইচাৰ কোনো ধৰণৰ উল্লেখ নাই, আপুনি কাকো 1 টকা নিদিব। এতিয়া যদি আপোনাৰ জিঅ' টিকিংটো সম্পূৰ্ণ হৈছে, লগতে ইকেৱাইচিটো আপোনাৰ সম্পূৰ্ণ হৈছে, তেন্তে আপুনি কেনেকৈ ঘৰখন লাভ কৰিব পাৰিব। ইয়াৰ আগত মই আপোনাক এটা কথা জনাই আছো, আপুনি যদি এতিয়ালৈকে জিঅ' টিকিং আপোনাৰ সম্পূৰ্ণ কৰিব পৰা নাই, কাৰণ অসমত 19 মাৰ্চৰ পৰা 18 জুনলৈকে জিঅ' টিকিংৰ কাম চলিছিল, আৰু সেই সময়ত যদি আপুনি আপোনাৰ জিঅ' টিকিংটো সম্পূৰ্ণ কৰিব পৰা নাই, তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব। মই আপোনাক দেখুৱাম বা আপোনাক জনাই দিম যে আপুনি কেনেকৈ বৰ্তমান আপুনি জিঅ' টিকিং কৰিব পাৰিব, কাৰণ বৰ্তমান অনলাইন প্ৰচেছখিনি বন্ধ আছে আৰু অফলাইনৰ প্ৰচেছ বন্ধ আছে। আপুনি কেনেকৈ জিঅ' টিকিং আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব সেই বিষয়ে মই আপোনাক নিশ্চয় জনাই দিম, যদি আপুনি কমেণ্ট কৰে এতিয়ালৈকে আপোনাৰ জিঅ' টিকিংটো সম্পূৰ্ণ কৰা নাই। এতিয়া যোনসকলে ইকেৱাইচি সম্পূৰ্ণ কৰিছে, লগতে জিঅ' টিকিং আৰু ইকেৱাইচি দুটা সম্পূৰ্ণ কৰি লৈছে, সেইসকলে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব। যদি আপুনি আপোনাৰ জিঅ' টিকিংটো সম্পূৰ্ণ কৰি লৈছে, লগতে আপোনাৰ ইকেৱাইচিও আপুনি সম্পূৰ্ণ কৰি লৈছে, এতিয়া আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কেনেকৈ লাভ কৰিব পাৰিব, সেইখিনি প্ৰচেছ মই ইয়াত আপোনাক দেখুৱাম। লগতে আপোনাক জনাই দিম যে আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব। আপুনি ভিডিঅ'টো শেষলৈকে চাব। বৰ্তমান আপুনি চাব পাৰিব ইয়াত এখন জাননী আছে, আৰু এই জাননী অনুসৰি আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব আপোনাৰ ইকেৱাইচি আৰু লগতে জিঅ' টিকিংটো সম্পূৰ্ণ হোৱাৰ পাছত। ইয়াত গোটেইখিনি উল্লেখ কৰা হৈছে, মই আপোনাক ষ্টেপ বাই ষ্টেপ বুজাই কৈ আছো, আৰু আপোনাক জনাই দিম যে আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব। প্ৰথম আপুনি চাব পাৰিব ইয়াত এই জাননীৰ খনত 17 মাৰ্চ 2025 লিখা আছে, শুভ আৰম্ভণি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনত। আপোনালোকে নিশ্চয় বুজি পাইছে গ্ৰামীণৰ অধীনত। পাছত দিয়া আছে সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে, আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছত আৱাজ প্লাছ 2024 জৰিয়তে আপোনালোকে নিশ্চয় বুজি পাইছে। আৱাজ প্লাছ 2024 নামৰ যিটো মোবাইল এপ্লিকেশ্যন আছিল, সেই মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ জিঅ' টিকিং অৰ্থাৎ আপোনাৰ ছাৰ্ভেটো সম্পূৰ্ণ কৰিব পাৰিছে। তাৰপিছত আপুনি চাব পাৰিব ইয়াত লিখা আছে এই জৰীপ নিম্নলিখিত যিকোনো একে ধৰণেৰে সম্পূৰ্ণ কৰা হ'ব। আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াত কেইটামান প্ৰচেছ দি আছে, আৰু এইকেইটা প্ৰচেছ অনুসৰি আপোনালোকে যিকোনো এটা ধৰণেৰে আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে জৰীপকাৰীৰ দ্বাৰা দি আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। প্ৰথম গাঁও সভা, প্ৰথম আপোনাৰ গাঁও সভাত আপোনাৰ যিটো জিঅ' টিকিং আপোনাৰ সম্পূৰ্ণ কৰিছিল অনলাইন বা অফলাইন, আপোনাৰ যিটো ছাৰ্ভে আছে জিঅ' টিকিং আছে সেইটো আপুনি সম্পূৰ্ণ কৰিছিল, আৰু সেইটো সম্পূৰ্ণ কৰাৰ পাছত আপোনাৰ গাঁও ওচৰৰ যিজন প্ৰেচিডেণ্ট আছে তেওঁৰ ওচৰত এজন ফিল্ড অফিচাৰ আহিব, বা PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিজন কৰ্মী আছে ফিল্ড অফিচাৰ আছে তেওঁৰ ওচৰত যাব আপোনাৰ প্ৰচেছখিনি, আপোনাৰ ফৰ্মখিনি। তাৰপিছত সি আপোনাৰ গাঁৱত আহিব, আৰু প্ৰথম গাঁও সভাত আপোনাৰ চেক কৰা হ'ব যে আপোনাৰ জিঅ' টিকিং আচলতে সম্পূৰ্ণ হৈছে নে, আপুনি ইয়াৰ বাবে এজন যোগ্য মানুহ নেকি। যদি হয় তেন্তে আপোনাৰ নামটো সিহঁতে ভেৰিফাইড কৰিব। তাৰপিছত আপুনি চাব পাৰিব ASRLM ৰ সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ। আপোনালোকে নিশ্চয় বুজি পাইছে ASRLM ৰ সখী যিসকল আছে সেইসকলৰ জৰিয়তে আপোনাৰ প্ৰথমটো ষ্টেপত আপোনাৰ অৰ্থাৎ আপোনাৰ ফৰ্মখন চেক কৰা হ'ব। তাৰপিছত আপুনি চাব পাৰিব প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা। আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰা হ'ব, আৰু ভেৰিফিকেশ্যন হোৱাৰ পাছত এখন তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তাৰপিছত তালিকাৰ প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তিকাল। আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনাৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ পাছত সেইখন তালিকা ৰাজহুৱা কৰা হ'ব, আৰু সকলোৱে সেই তালিকাখনত নাম নিজৰ চাব পাৰিব। এইখন ফাইনেল তালিকা নহ'ব। পাছত দি আছে বিধানসভা সমিতিৰ পৰীক্ষা। বিধানসভা সমিতিত যিসকল আছে সদস্য সেইসকলে পৰীক্ষণ কৰিব আপুনি ইয়াৰ বাবে এজন যোগ্য মানুহ নেকি। তাৰপিছত জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন। আপোনালোকে নিশ্চয় বুজি পাইছে জিলা পৰ্যায়ৰ যিসকল সমিতি আছে সেইসকলে এই ফৰ্মখন চেক কৰিব। চেক কৰাৰ পাছত আপোনাৰ নামখিনি গোটেইখিনি আপোনাক চেক কৰিব। আপোনাৰ যিখিনি ইনফৰমেশ্যন আপুনি দিছিল সেইখিনি চেক কৰাৰ পাছত যদি আপুনি ইয়াৰ বাবে এজন যোগ্য মানুহ হয় তেতিয়া আপোনাৰ নামটো ভেৰিফাইড কৰা হ'ব, ডাইৰেক্টলি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তাৰপিছত আপুনি চাব পাৰিব অস্প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকে জৰীপকাৰীৰ দ্বাৰা জৰীপ। আপোনালোকে নিশ্চয় বুজি পাইছে 2024 অস্প্লাছ 2024 নামৰ যিটো এপ্লিকেশ্যন আছিল সেই এপ্লিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ পঞ্চায়ত ভিত্তি আপুনি কৰিব পাৰিব, আৰু সেইটোৰ দ্বাৰা আপুনি কৰি অৰ্থাৎ আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ তালিকাত আপোনাৰ
আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত এটা ষ্টেপ দি আছে এটা পৰ্যায় দি আছে এই পৰ্যায়টো আপোনাৰ সম্পূৰ্ণ হৈছে আৰু এইটো সম্পূৰ্ণ অলৰেডি সকলোৰ হৈ গৈছে পাছত আপুনি এইটো যদি আপুনি কৰিব পৰা নাই বা এতিয়ালৈকে কৰা নাই অৰ্থাৎ আপুনি আপোনাৰ জিঅ' টেকিং ছাবজেক্টটো এতিয়ালৈকে যদি সম্পূৰ্ণ কৰা নাই তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব মই আপোনাক জনাই দিম যে আপুনি আপোনাৰ জিঅ' টেকিংটো কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিব পাছত আপুনি চাব পাৰিব ইয়াত কোৱা হৈছে সব জৰীপ দি আছে তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে সব জৰীপ দি আছে বৰ্তমান ইকেৱাইচিৰ কাম চলি আছে আৰু এইটো হ'ল ইকেৱাইচি প্ৰচেছ প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে পৰিয়ালৰ যিকোনো সদস্য এই জৰীপ কৰিব পাৰিব অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিকোনো এজন সদস্য ইকেৱাইচিটো সম্পূৰ্ণ কৰিব পাৰিব তাৰপিছত আধাৰ সহায়ত বাধ্যতামূলক ইকেৱাইচি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ ইকেৱাইচিটো সম্পূৰ্ণ হ'ব আৰু সেইটো আপুনি অনলাইনো কৰিব পাৰিব অফলাইনো কৰিব পাৰিব অনলাইন অৰ্থাৎ আপুনি যদি যিখিনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আৰু গোটেইখিনি আপোনাৰ ইনফৰমেশ্যন যিখিনি দিছিল সেইখিনি যদি সঠিক হয় আৰু আপুনি ফৰ্মখন ফাইনেল সাবমিট কৰিছিল তেন্তে আপোনাৰ ইকেৱাইচি আপুনি নিজে কৰিব পাৰিব আৰু যদি আপোনাৰ ফৰ্মখনত কিবা ভুল ইনফৰমেশ্যন সাবমিট কৰিছিল আৰু আপোনাৰ ফৰ্মখন ফাইনেল সাবমিট হোৱা নাই তেন্তে আপোনাৰ ঘৰত আহি বৰ্তমান সহায়কসকলে বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল কৰ্মীক আছে সেইসকল ডাইৰেক্টলি আপোনাৰ ঘৰত আহিব আৰু ঘৰত আহি আপোনাৰ ইকেৱাইচি সম্পূৰ্ণ কৰি দি যাব আপোনাৰ পুৰণি ঘৰখনৰ ফটোখন আপলোড কৰিব গোটেইখিনি কাম সিহঁতে কৰি দি যাব আপোনাক একো কৰিব নালাগে তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান দি আছে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰখিনি আপোনাক দিব লাগিব আৰু সেইখিনি কি নথিপত্ৰ মই ইয়াত আপোনাক জনাই দিম পাছত আপুনি চাব পাৰিব পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত আপোনাৰ পৰিয়ালৰ মাত্ৰ এজন সদস্যক চিনাক্ত কৰা হ'ব অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিজন মেইন মুৰব্বী হয় মেইন যিজন হেড হয় সি কেৱল মাত্ৰ ঘৰখন লাভ কৰিব পাৰিব তেওঁৰ নামটো ডাইৰেক্টলি চিনাক্ত কৰা হ'ব ভেৰিফিকেশ্যনটো সম্পূৰ্ণ কৰা হ'ব তেওঁৰ গোটেইখিনি ইনফৰমেশ্যন লোৱা হ'ব তাৰপিছত সি ঘৰখন লাভ কৰিব পাৰিব এতিয়া যদি আপোনাৰ পৰিয়ালৰ ৩-৪জন ব্যক্তি আছে আৰু আপুনি এতিয়ালৈকে জিটিংটো সম্পূৰ্ণ কৰিব পৰা নাই বা অৰ্থাৎ আপুনি জিটিং ঘৰৰ তালিকাত আপোনাৰ নামটো দিছে সেই ঘৰখন আপুনি লাভ কৰিব পাৰিব নে নাই আপোনাৰ নামত ঘৰ আহিব নে নাই সেইটো মই আপোনাক আন এটা ভিডিঅ'ত জনাই দিম যদি আপুনি তেনেকুৱা কৰিছে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে চূড়ান্ত পৰ্যায় একেবাৰে শেষ পৰ্যায়ত আপুনি ঘৰখন ডাইৰেক্টলি লাভ কৰিব পাৰিব কেনেকৈ লাভ কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব তৃতীয় গাঁওসভা দি আছে আকৌ আপোনাৰ পঞ্চায়তত আপোনাৰ লিষ্টত নাম আহিব আপত্তি নিপত্তি কাল সম্পূৰ্ণ হ'ব অৰ্থাৎ ফাইনেল এখন লিষ্ট আহিব একেবাৰে শেষ পৰ্যায়ত আপোনাৰ তালিকাত আপোনাৰ নাম আহিব যিখন তালিকাত আপোনাৰ নাম ভেৰিফাইড হৈ আহিব অৰ্থাৎ PFMS যিটো প্ৰচেছ আছে পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম আছে সেই চিষ্টেমত আপোনাৰ পইচাখিনি আহি যাব অলৰেডি তাৰপিছত আপোনাৰ এখন তালিকাত নাম আহিব আৰু সেই তালিকাত নাম অহা সকলে সোনকালে পইচাখিনি ডাইৰেক্টলি লাভ কৰিব পাৰিব তাৰপিছত আপুনি চাব পাৰিব চূড়ান্ত তালিকা প্ৰকাশ অৰ্থাৎ তালিকাত নাম আহিব আৰু সেই তালিকাখনত নাম অহাৰ লগে লগে আপোনালোকে টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব এতিয়া আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব বা আপোনাৰ পৰিয়ালৰ কোনকেইজন ব্যক্তিক নথিপত্ৰখিনি দিব লাগিব কি নথিপত্ৰ লাগিব ইয়াত মই আপোনাক জনাই আছো প্ৰথম আপুনি চাব পাৰিব আৱাজ প্লাছ 2024 চলিবৰ বাবে অব্যাহতকে নথিপত্ৰ দি আছে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে অৰ্থাৎ আৱাজ প্লাছ 2024 নামৰ যিটো মোবাইল এপ্লিকেশ্যন আছে সেইটোৰ জৰিয়তে আপোনাৰ জিঅ' টেকিং যদি আপুনি সম্পূৰ্ণ কৰিছিল তেন্তে আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব বা অফলাইন যদি আপুনি কৰিছিল তেন্তে আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড লাগিব 2 নম্বৰত MCNREGA জব কাৰ্ড অৰ্থাৎ আপোনাৰ জব কাৰ্ডখন লাগিব জব কাৰ্ড যদি আপোনাৰ নাই তেন্তে আপুনি কমেণ্টত জনাব কেনেকৈ আপুনি জব কাৰ্ডখন এপ্লাই কৰিব পাৰিব মই আপোনাক জনাই দিম আন এটা ভিডিঅ' তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে আধাৰ সংযোজিত বেংক একাউণ্ট দি আছে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব অৰ্থাৎ আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব আৰু সেইখনৰ ইকেৱাইচি সম্পূৰ্ণ থাকিব লাগিব আজিকালি সকলো হাতত কমাৰ্চিয়েল বেংক একাউণ্ট আছে যদি আপোনাৰ বেংক একাউণ্ট কমাৰ্চিয়েল টাইপ হয় তেন্তে আপুনি পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিবই সব বন্ধু বান্ধৱীসকলে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনালোকে জিঅ' টেকিং ঘৰখন কেনেকৈ লাভ কৰিব পাৰিব এতিয়া ফাইনেল ডেট কেতিয়া হ'ব আপুনি টকাখিনি ডাইৰেক্টলি আপোনাৰ একাউণ্টত কেতিয়া লাভ কৰিব পাৰিব সেইটো চাওক গোটেই অসমত একেলগে পইচাখিনি ডাইৰেক্টলি প্ৰদান কৰা নহ'ব প্ৰতিখন ব্লক ৱাইজ ঘৰখিনি ৰিলিজ কৰা হয় আৰু ঘৰখিনি ৰিলিজ কৰাৰ পাছত আপোনালোকে টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰে এতিয়া কোনকেইটা ব্লকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে কোনকেইটা ব্লকত জিঅ' টেকিং ঘৰ আহিছে আৰু কেতিয়া ঘৰখিনি ৰিলিজ কৰা হ'ব যদি আপোনালোকে গোটেইখিনি জানিব বিচাৰে তেন্তে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আপোনাৰ ব্লকৰ নাম পঞ্চায়তৰ নাম ডিষ্ট্ৰিক্টখনৰ নাম মই আপোনাক আন এটা ভিডিঅ' জনাই দিম সব বন্ধু বান্ধৱীসকল আজি দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছে অহা ভিডিঅ'খিনি চাবলৈ মিছ নকৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব